গৰম গৰম ভাতগিটাৰ লগত যদি এই তৰকাৰীখন পোৱা যায় আৰু যেন একোৱে নালাগে। সৰুৰ পৰাই প্ৰিয় এইখন তৰকাৰী। আজি বনাবলৈ লৈছো আৰিৰ মাছেৰ ঝাল। বেংগলী সম্প্ৰদায় সকলৰ খুব সুন্দৰ এটা ৰেচিপি, বনাবলৈকো সহজ আৰু খাবলৈকো দুৰ্দান্ত সোৱাদৰ। তেনেহলে বলক এতিয়া ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো। এয়া প্ৰথমতে মই কেৰাহীটোত তেলখিনি গৰম কৰি ললো। মিঠাতেলখিনি গৰম হৈ অহাৰ লগে লগে তাতে দিলো কালজিৰাখিনি। কালজিৰাখিনি অকণ সময় ফুটাই ললো। কালজিৰাখিনি ফুটি অহাৰ লগে লগেই দিলো পিচি ৰখা পিঁয়াজখিনি। পিঁয়াজখিনি অকণ সময় ভাজি ললো। তাৰ পাছতেই দি দিলো এয়া নহৰু আদাৰ পেষ্ট। এতিয়া নহৰু আদাৰ কেঁচা গোন্ধ যোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম। এইখিনি কেঁচা গোন্ধ যোৱাৰ পাছতে এতিয়া মই ইয়াতে দি দিলো বিলাহী পেষ্ট। বিলাহী পেষ্টখিনি মই অকণ সময় লৰাই এতিয়া মই ইয়াতে জোখ অনুসাৰে দি যাম নিমখ, হালধি গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি, ধনিয়া গুড়ি এইখিনি দিও আকৌ মই ভালদৰে লৰাই ল'ম। আৰু যোগাৰখিনি যেতিয়া আগতীয়াকৈ কৰি ৰখা যায় নহয়, তেতিয়া তৰকাৰীখিনি বনাবলৈকো সহজ হয় আৰু খুব সোনকালে বনায়ো হয়। মছলাখিনি ভালদৰে ভাজি হোৱাৰ পাছতেই দি দিলোঁ পানী। পানীখিনি দি এয়া মই উতলিবলৈ দিলোঁ আৰু আনফালে মই মাছখিনি নিমখ হালধি সানি আগতীয়াকৈ ভাজিয়ে ৰাখিছিলোঁ। এতিয়া একদম ভকভককৈ উতলি থকা তৰকাৰীখিনিতেই দি দিলোঁ মাছ কেইপিচ দি ভালদৰে লৰাই ল'লোঁ। এতিয়া ওপৰেদি দি দিলোঁ অকণমান গৰম মছলা আৰু লগতে কেঁচা ধনিয়া পাত। এইখিনি দি ভালদৰে লৰাই ল'ম আৰু লৰাই লোৱাৰ পাছতে আকৌ অকণ সময় উতলিবলৈ দিম। তাৰ পাছতে কিন্তু তৰকাৰীখিনি একদম ৰেডি হৈ যাব। খুব কম সময়তে বনাই ৰেডি কৰিব পাৰি। আৰু এয়া মই লাষ্টত কেইটামান কেঁচা জলকীয়াও দি দিলোঁ। যিহেতুকে ছোৱালীকেইজনী ইমান জ্বলা খাব নোৱাৰে, সেয়েহে এনেদৰে মই লাষ্টত দি পেলাই নমাই দিম। আৰু এয়া চাওক ইতিমধ্যে আমাৰ আৰি মাছেৰ ঝাল ৰেডি হৈ গ'ল। খাবলৈকো যেন কি কম, মই ভইচ অভাৰ দিওঁতে মুখেদি পানী পৰিছে জানেনে। মোৰ দৰে আৰু কাৰ কাৰ এইখন তৰকাৰী প্ৰিয় জনাব কিন্তু দেই। চাগে খুব কমেই আছে এইখন তৰকাৰী বেয়া পোৱা মানুহ। ঠিক আছে তেনেহ'লে আজিলৈ আহোঁ। থেংক ইউ, বাই বাই।